কলা দি দিয় ও মানি কাবু কলা দি ও মানি কাবু কলা দি ও মানি কাবু কলা দি কালি দিনৰ ভাগত যোৰহাটৰ উপকণ্ঠৰ বৰহুজ গাঁৱৰ আলিমূৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ ৰোডত এক অতি হৃদয় বিদাৰক ঘটনা সংঘটিত হয়। এগৰাকী 13 বছৰীয়া কিশোৰীক মাতৃৰ সৈতে থকা অৱস্থাত এখন তীব্ৰবেগী ডাম্পাৰে চোঁচৰাই লৈ যায় আৰু চূৰ্ণ বিচূৰ্ণ হৈ পৰে কিশোৰীগৰাকীৰ মৃতদেহ। এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ যোৰহাটবাসীক আৰু এই ঘটনাৰ বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত আমাৰ চকুত পৰিছিলে আন এক দৃশ্য, আন এক হৃদয় বিদাৰক দৃশ্য। যিগৰাকী বিধৱা মাতৃয়ে একমাত্ৰ 13 বছৰীয়া কন্যাক লৈ নগৰত খুজি মাগি মাতৃকন্যা এই ভগা জুপুৰিটোত, যিটো জুপুৰিত মানুহ থকাটো অসাধ্য, কিন্তু তেওঁলোকে এই জুপুৰিটোৰ মাজত আছিলে। কিন্তু মাতৃৰ বুকু উদং কৰি 13 বছৰীয়া যি কিশোৰীজনী নোহোৱা হৈ গ'ল, তাৰ পাছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ এই বৰহুজ অঞ্চলটো। ৰাইজ এতিয়াও শোকদগ্ধ, যিহেতু মাতৃকন্যা তেওঁলোক দুয়ো আছিলে অকলশৰীয়া। আৰু আমি এই প্ৰতিবেদন ইয়াকে এইবাবে দিবলৈ আহিছোঁ যে অসমৰ বা ভাৰতৰ বিভিন্ন আঁচনি চৰকাৰে প্ৰৱৰ্তন কৰে দুখীয়া, দৰিদ্ৰ, বিধৱা এই মহিলাসকলৰ কাৰণে বা দৰিদ্ৰ লোকৰ কাৰণে বিভিন্ন আঁচনি তেওঁলোকে প্ৰণয়ন কৰে। কিন্তু সেই আঁচনিবোৰ আহি প্ৰকৃততে গ্ৰাছৰুট লেভেলত তলৰ পৰ্যায়ত প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰে নে নকৰে, দুখীয়া লোকে লাভ কৰে নে নকৰে। এগৰাকী বিধৱা মাতৃ থাকে এটা ভগা জুপুৰিত। তেখেতে পাবলগীয়া সুবিধা আছিলে, তেওঁ অৰুণোদয় পাব লাগিছিলে, বৃদ্ধ পেঞ্চন পাব লাগিছিলে, তেওঁ চৰকাৰী প্ৰধানমন্ত্ৰী আৱাস গৃহ পাব লাগিছিলে, বিভিন্ন আঁচনি পাব লাগিছিলে, তেওঁ লেট্ৰিন পাব লাগে, পানী পাব লাগে, লগতে বিদ্যুৎ পাব লাগে। কিন্তু একো নাই, এক কথাত ক'বলৈ গ'লে একো পোৱা নাই। আকাশ দেখা এটা জুপুৰিৰ মাজত মাতৃক জীয়াই আছিলে। আৰু কালি ঘটনাটো সংঘটিত হোৱাৰ পিছত আমি এই হৃদয় বিদাৰক দৃশ্যটো প্ৰত্যক্ষ কৰিছোঁ যে প্ৰকৃততে পাব লাগে কোনে এই আঁচনিসমূহৰ সুবিধা আৰু পাই আহিছে কোনে। আৰু মাত্ৰ ৰাস্তাৰ কাষত থকা সামান্য অকণমান মাটিত তেওঁলোকে এই জুপুৰি ঘৰটোত আছিলে। আৰু কালি কন্যাৰ মৃতদেহ সন্মুখৰ এইখিনিতেই তেওঁলোকে সৎকাৰ কৰিবলগীয়া হ'ল। আজিও হুঁচ নাইকিয়া, আজি বেহুচ হৈ আছে এইগৰাকী মাতৃয়ে, তেওঁলোকে একো সুবিধা পোৱা নাই। আৰু যিটো ঘৰ আমি অনুমান কৰিছোঁ এইটো বহু বছৰৰ আগতে যেতিয়া ইন্দিৰা আৱাস গৃহ নাম আছিলে, হয়তো তেওঁ ইন্দিৰা আৱাস গৃহ লাভ কৰিছিলে, কিন্তু খুঁটাকেইটা পুতাৰ পিছতে এনেধৰণে ইন্দিৰা আৱাস গৃহ নিৰ্মাণ কৰিলে আৰু এই ঘৰটো এতিয়া বৰ্তমান থকাৰ অনুপযোগী। তেওঁলোকৰ আত্মীয় আছে। আপুনি কি হয়? মই জীয়েক হয়। আপুনি ডাঙৰ ছোৱালী? সৰু ছোৱালী। সৰু ছোৱালী। এই ঘৰটোত এইটো ঘৰ কেতিয়া পাইছিলে? সেইটো দিন হ'ল, বহুত বছৰ হ'ল। বহুত বছৰ হ'ল। ভাগি চাগি গ'ল। তেখেতে অৰুণোদয় পায় নাপায়? নাপায়, একো নাপায়। চৰকাৰী লেট্ৰিন নাপায়, পানীও নাপায়, কাৰেণ্টো নাই, মানে একো নাপায়, একোৱে নাই। কেনেকৈ চলিছিলে তেখেতে? একেবাৰে মাগি মেলিয়ে চলিছিলে, আমাক কেনেকৈ খুজি মাগি চলাইছিলে। আপুনি কি হয়? মই দাদাই হয়। আপুনি ব্ৰতত আছে? একো সুবিধা পোৱা নাই ঘৰখনে? নাই পোৱা, নাই পোৱা। আপোনাৰ অৰুণোদয় বৃদ্ধ পেঞ্চন একো নাই? একো নাই পোৱা। একো নাই ন? একো নিদিয়ে আমাক একো নিদিয়ে। ঘৰখনৰ মাটি কোনো ল'বলৈ বিচাৰিছে, মোক ঘৰত আহি মানুহবোৰে মাটিকণ গোটেইকণ দখল কৰি ল'লে। একোৱে নাই, একোৱে নাপোৱা বোৱাৰী। ঘৰৰ ভিতৰত কেনেকৈ এনেকৈয়ে থাকিছে, এতিয়া উপায় নাই নহয়, কি কৰিব। গভৰ্ণমেণ্টেও নাচাই, চকু মেলি চাই এনেকৈ খুজি মাগি তাই ছোৱালীজনীলৈ খাই বৈ থাকে। ছোৱালীজনী একমাত্ৰ সাৰথি? তাই সাৰথি আছিলে, তাইক দেখিয়ে চবেই দিয়ে টাউনে চাউনে, গম পাইছেনে? গোটেই বৰহুজ গাঁৱৰ ৰাইজ গোট খাইছে যে সমভাগী হৈছে, কিন্তু ৰাইজে সমভাগী হোৱাতকৈ কৰিব কি? তেওঁলোকৰ প্ৰায়বোৰ লোকৰে অৱস্থা বেয়া। কিন্তু আমি প্ৰায় অভিযোগ পাওঁ এই অঞ্চলটোত বিভিন্ন লোকে চৰকাৰী আঁচনিসমূহ পাবলগীয়া হয়, কিন্তু পঞ্চায়ত প্ৰতিনিধি, আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি, জিলা পৰিষদৰ প্ৰতিনিধি, ব্লকৰ প্ৰতিনিধিয়ে কি কৰে, ৰাজনীতি কৰে, স্বজন তোষণ কৰে আৰু দৰিদ্ৰ হিতাধিকাৰীৰ নামসমূহ কাটি তেওঁলোকে নাপাবলগীয়া লোকক তেওঁলোকে দিয়ে আৰু পাবলগীয়া লোকক বঞ্চিত কৰে। গণেশে দেখুৱাইছে এইটো ঘৰত কেনেধৰণে মানুহ থাকিব। আপুনি দেখিলে অনুমান কৰিব পাৰি যে ঘৰ চাৰিওফালে বেৰ ওলমি গৈছে, ভাগি গৈছে আৰু আকাশ দেখা পায় টিং ফুটি ইতিমধ্যে পচি আউলি গ'ল। ইয়াতে তেওঁলোকে এনেধৰণেই জীৱন যাপন কৰিছিলে একমাত্ৰ কন্যাক লৈ। এতিয়া আমি এই প্ৰতিবেদন এইবাবেই দেখুৱাইছোঁ যে ৰাজ্যখনত এনেধৰণৰ বহু দৰিদ্ৰ লোক আছে, বহু বিধৱা মহিলা আছে, যি চৰকাৰী আঁচনিসমূহৰ পৰা বঞ্চিত হৈ আছে। এই আঁচনিসমূহ বঞ্চিত হৈছে কেৱল একাংশ লোকৰ স্বজন তোষণ, তেওঁলোকৰ নিকৃষ্ট ৰাজনীতি, পঞ্চায়ত প্ৰতিনিধিৰ স্বজন তোষণ আৰু এইসকল লোকে শুনিবলৈ বেয়া যে দুটকা পঞ্চায়ত প্ৰতিনিধি বা একাংশ লোকক ঘোষ দিব নোৱাৰাৰ বাবে এওঁলোকে চৰকাৰী আঁচনিবোৰৰ পৰা বঞ্চিত হৈ আছে। আজি আমি অনুৰোধ জনাম যে প্ৰকৃততে এই মহিলাগৰাকীয়ে পাবলগীয়া আঁচনিসমূহৰ সুবিধা কিয় নাপালে, জিলা উপায়ুক্ত আৰু চৰকাৰে এই বিষয়ে তদন্ত কৰক যে প্ৰকৃততে এইগৰাকী হিতাধিকাৰী কিয় বঞ্চিত হ'ল। আৰু লগতে আমি অনুৰোধ জনাইছোঁ যে এইগৰাকী হিতাধিকাৰীয়ে কন্যাক হেৰুৱাই অকলশৰীয়া হৈ পৰাৰ পিছত চৰকাৰী আঁচনিসমূহৰ সুবিধা দিবলৈ আমি জিলা প্ৰশাসনক
আমি যি উন্নয়ন খণ্ড আছে উন্নয়ন খণ্ডক আমি অনুৰোধ জনাইছোঁ আৰু ৰাইজে কিবা ক'ব বিচাৰিছে কোনোবাই অঁ কি ক'ব কওকচোন অঁ কৈ দিয়ক মই চৰকাৰক এটাই অনুৰোধ কৰোঁ যাতে দুখীয়া পৰিয়ালটোৰ বাবে চৰকাৰে চায় আমাৰ গাঁৱৰ যি চাৰিঙীয়া পঞ্চায়তৰ সভাপতি সম্পাদক আছে তেওঁলোকে যাতে দুখীয়া পৰিয়ালটোক ভালকৈ সংস্থাপন দিয়ে ঘৰ বাৰী দিয়ে মানে ইয়াতে মানে কংগ্ৰেছ বিজেপি ভাগ হৈ আছে মানে সিহঁতি মানে দুখীয়াৰ লগততো ৰাজনীতি কৰি লাভ নাই দুখীয়াক মানে ঘৰটো নিদিয়ে ঘৰ দুৱাৰবোৰ আহিলে মানে কাটি দিয়ে মানে দুখীয়া মানুহকো চাই মানে কংগ্ৰেছে বিজেপি লগায় বিজেপি লগায় মানে দুখৰ কথা যে দুখীয়া দৰিদ্ৰ বিধৱা মহিলাৰ ক্ষেত্ৰতো ইয়াতে কি কৰিব কোনো কংগ্ৰেছ কোন এজিপি কোন বিজেপি এনেধৰণৰ মাৰ্কা লগাই দিয়ে যাৰ বাবে পঞ্চায়ত প্ৰতিনিধিসমূহে এই লোকসকলক এনেধৰণৰ আঁচনিৰ পৰা বঞ্চিত কৰে চাৰিঙীয়া পঞ্চায়ত বৰ্তমান পঞ্চায়ত যিহেতু এতিয়া কৰ্তৃত্ব নাই পঞ্চায়ত এতিয়া পঞ্চায়তসমূহ এতিয়া ভাগিছে আমি অনুৰোধ জনাম উন্নয়ন খণ্ডৰ বিষয়াক পঞ্চায়তৰ সচিবক জনাম তেওঁলোকে যাতে এই মানুহগৰাকী পাবলগীয়া সকলো সুবিধাৰ ব্যৱস্থা কৰে আৰু যাতে কন্যা শোকত দগ্ধ এই মহিলাগৰাকীয়ে পৰৱৰ্তী সময়ত কিছু অলপ সচ্ছলভাৱে থাকিব পাৰে তাৰ ব্যৱস্থা কৰক তাকে আমি অনুৰোধ কৰিছোঁ কেমেৰা পাৰ্চন গণেশৰ সৈতে যোৰহাটৰ পৰা প্ৰদীপ বৰা নিউজ লাইভ